ক'ব বিচাৰিছোঁ আৰু এইভাবে বিদ্যালয় ক'ব বিচাৰিছোঁ যে ৬০ চনৰ ভাষা আন্দোলনৰ সময়ত যদি আদিবাসী চাহ শ্ৰমিকৰ সৈতে সমানে সমানে আপোনালোকে অৰ্থাৎ অসমৰ আজি যিসকল মানুহ ১/৩ জনসংখ্যাৰ সেইসকল ধৰ্মীয় সংখ্যালঘু মানুহে যদি নিজকে অসমীয়া বুলি চিনাক্ত নকৰিলেহেঁতেন আৰু ৬১ লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় নিদিলেহেঁতেন তেতিয়া অসমীয়া ভাষা সংখ্যালঘু ভাষাত পৰিণত হ'লহেঁতেন। সেইবাবে মোৰ আন্তৰিক কৃতজ্ঞতা গ্ৰহণ কৰিব যে অসমীয়া ভাষা বচাইছে আপোনালোকে, সংখ্যাগৰিষ্ঠ ভাষাত পৰিণত কৰিছে আপোনালোকে। আপোনালোকৰ প্ৰতি বেইমানি কৰা, আপোনালোকৰ প্ৰতি অকৃতজ্ঞ হোৱা এইটো অনুচিত হয়, এইটো গুনাহ হৈ যাব, পাপ হৈ যাব যদি আমি অকৃতজ্ঞ হওঁ। সেইবাবে মই লগতে আৰু সোঁৱৰোঁ যে ৭২ৰ ভাষা আন্দোলনত ঠিক এই এলেকাতে মুজামিল হকে শ্বহীদ বৰণ কৰিছিল। মই আজি পুৱা জননায়ক দেৱেশ্বৰ শৰ্মা অসমৰ এজন কংগ্ৰেছী নেতা আছিল। তেওঁৰ হেৰাই যোৱা দিনটোৰ কিতাপখন পঢ়ি আছিলোঁ, আগতেও পঢ়িছোঁ, আজি পঢ়িছিলোঁ। ৬০ চনৰ ভাষা আন্দোলনত কেৱল বৰাক উপত্যকাত ১১জন মুছলমানে শ্বহীদী বৰণ কৰিছিল অসমীয়া ভাষাৰ কাৰণে। যদি সেয়া নহ'লেহেঁতেন অসমীয়া ভাষা সংখ্যালঘু ভাষাত পৰিণত হ'লহেঁতেন। গতিকে আজি যদি কোনোবাই খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কয়, আজি যদি বিভাজন কৰিব চেষ্টা কৰে আৰু পুৰণি কৃতজ্ঞতাক যদি পাহৰি যায়, মই বেয়া কথা হ'ব, গুনাহ হ'ব। সেয়েহে মই আপোনালোকৰ ওচৰত এই ৰাজহুৱা স্থিতিৰে আহিব বিচাৰিছোঁ যে যিহেতু অসমীয়া এটা ভাষিক জাতীয়তাবাদী জাতি হয় আৰু সেইবাবে অসমীয়া জাতিৰ লগতে ধৰ্ম নিৰপেক্ষ জাতিও হয়। এইবাবে হয় যে আমি শংকৰ আৰু আজান, আমি কওঁ আমি শংকৰ আজানৰ দেশৰ মানুহ। আচৰিত কথা, ভাষাৰ ফালৰ পৰা চাব গ'লে শংকৰ এটা সংস্কৃত শব্দ, কিন্তু আজান এটা আৰবী শব্দ। আমি এনেকৈ কৈ দিওঁ, ইমান সহজে কৈ দিওঁ, ইমান অনায়াসে কৈ দিওঁ শংকৰ আজান, যে এটা মাত্ৰ শব্দ। আমি তেনেকুৱা অসমীয়া হয়, আমি শৰাইঘাটৰ ৰণলৈ লাচিত বৰফুকনক যেতিয়া আমি পঠিয়াওঁ, মোগল বাদশ্বাহে পঠোৱা সেনাপতিজন মুছলমান সেনাপতি নহয়, ৰাজস্থানৰ ৰামসিংহ, জয়সিংহৰ বেটা ৰামসিংহ। তেওঁৰ বিৰুদ্ধে যুঁজিবলৈ আমি যেতিয়া লাচিত বৰফুকনক পঠাওঁ, তেতিয়া তেওঁৰ লগত আমি কাক পঠাওঁ? আমি পঠাওঁ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী। আমি ইছমাইল ছিদ্দিকীক এইভাৱে পঠাওঁ যে আমি তেওঁক বিশ্বাস কৰোঁ, তেওঁ আমাক বিশ্বাস কৰে। আৰু ভাৰতবৰ্ষৰ মোগল বাদশ্বাহ চাহেব শ্বাহৰ বিৰুদ্ধে যুদ্ধত লাচিত বৰফুকনৰ কাষত ৰৈ থাকে বিশ্বাসী সেনাপতি, পালি সেনাপতি ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকা। আমি তেনেকুৱা অসমীয়া হয় আৰু সেইবাবে আমি ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰোঁ। সেইবাবে কোনোবাই যদি নফৰত বিয়পাই দিব বিচাৰে, ঘৃণা, কোনোবাই যদি ফিৰকা পৰিস্থিতি বিয়পাই দিব বিচাৰে, আমি তেওঁক নফৰত কৰোঁ, তেওঁক ঘৃণা কৰোঁ। আমি কওঁ যে মহব্বতৰ কথা কোৱা, নফৰতৰ কথা কোৱা বন্ধ কৰা। আৰু সেইবাবে আমি আজি ফুৰিম আমচুৰে পবিত্ৰ মঞ্চৰ পৰা লাই ধনখা ফুৰিম, আমি ৰমজান খা ফুৰিম, আমি ভেকলা কৰিয়া ফুৰিম। এইভাবে ফুৰিম যে মোগল বাদশ্বাহৰ বিৰুদ্ধে অসমৰ স্বাধীনতাৰ ৰণত এওঁলোকে আমাক লগ দিছিল, তেওঁলোকৰ পবিত্ৰ তেজেৰে অসমৰ মাটি দাঙনি কৰিছিল। সেইবাবে অসমে তাৰ স্বাধীনতাৰ পতাকা উদ্দিন ৰাখিব পাৰিছিল। সেয়া আমি বাৰে বাৰে মনত পেলাম আৰু মনত পেলাম এইবাবেও মনত পেলাম যে আমাৰ যি অসমীয়া ভাষা, এই অসমীয়া ভাষাত বহুতে কয় কেৱল সংস্কৃতৰ শব্দ আহিছে। হয়, সংস্কৃতৰ শব্দ বহুত আহিছে, সংস্কৃতৰ শব্দ ভালেমান আছে, কিন্তু লগে লগে আমি এইটোও কওঁ যে অসমীয়া ভাষাত জনজাতীয় ভাষাৰ বহুত শব্দ আহিছে। মই সদায় ক'বলৈ ভাল পাওঁ জয় আই অসম শব্দকেইটা কৰ। জয় এটা সংস্কৃত শব্দ, আই এটা বড়ো ভাষাৰ শব্দ, অসম এটা আহোম শব্দ। ঠিক একেদৰে আমি যেতিয়া কওঁ, মই ক'বলৈ ভাল পাওঁ যে মই বড়ো আই কুকুৰ মিচিমি গাখীৰ খোৱা নগাতে জন অসমীয়া। কিয় ক'বলৈ ভাল পাওঁ? কাৰণ বড়ো শব্দ হৈছে আই, গাখীৰটো মিচিমি ভাষাৰ শব্দ, আৰু আমাৰ শিৰে শিৰে প্ৰবাহিত তেজ কিন্তু নগা ভাষাৰ শব্দ। আৰু সেইবাবে আজি জয় আই অসম যেনেকুৱা মেখেলা চাদৰ, আমি কওঁ যে অসমীয়া ছোৱালীয়ে অসমৰ জাতীয় পোচাক মেখেলা চাদৰ পিন্ধিব লাগে। মেখেলা সংস্কৃত, কিন্তু চাদৰ একে সময়ত এটা পাৰ্চী ভাষাৰ শব্দ। কলম আৰু কাগজ বিশুদ্ধ অসমীয়া পাৰ্চী ভাষাৰ, পিৰিচ পিয়লা পাৰ্চী ভাষাৰ, মেজ কামিজ পাৰ্চী ভাষাৰ। সেইবাবে স্বাধীনতা সংগ্ৰামত যিসকলে শ্বহীদী বৰণ কৰিলে তেওঁলোকৰ কথা মই পঢ়িছোঁ। ১৮২৮ চনত যেতিয়া গংধৰ কোঁৱৰে বিদ্ৰোহৰ নিচান তুলিছিল, তেওঁৰ লগত আছিল আব্দুল হাজৰিকা।
পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা শ্বহীদ হৈছিল তেওঁলোকৰ নামত আছিল সদৰত আলী ৰেৱতীৰ পুৰী নামৰ চৈফুল নিছা আৰু কৃষ্ণকান্ত গোস্বামী তেওঁলোকে দেশৰ কাৰণে শ্বহীদ বৰণ কৰিছিল নবাব শ্বহীদুৰ ৰহমানে জালালুদ্দিনে সেইবাবে আজি যেতিয়া বিটিএডি এলেকা পুনৰ অনাবৰসকলৰ অধিকাৰ কৰ্তনৰ কাৰণে ষড়যন্ত্ৰ চলিছে মই আহ্বান জনাব খোজো যে লাতিফুল ইছলামৰ হত্যাকাৰী বিচাৰি লোৱাৰ লগতে আজি বিচ্ছিন্ন বিটিএডি এলেকাৰ সকলো প্ৰান্ততে সংখ্যালঘু তথা অসমীয়া সকলো মানুহৰ মাটিৰ অধিকাৰ কায়েম থাকিব লাগে আৰু বিগত দিনত বাৰবাৰী শালবাৰী ৰূপহীকে ধৰি এই বিচ্ছিন্ন বিটিএডি এলেকা সংখ্যালঘু তথা অসমীয়া তথা মুছলাম বংশী তথা আদিবাসীৰ তেজেৰে যি ৰঙাৰাঙনি কৰা হ'ল সেই ভাতৃঘাতী ৰাজনীতিৰ শেষ হ'ব লাগে 28% গৰুৰ অধিকাৰ প্ৰদানৰ নামত 72% গৰুৰ অধিকাৰ অনাবৰ অধিকাৰ কৰ্তনৰ ৰাজনীতি বন্ধ হ'ব লাগে আৰু সেয়েহে মই সামৰণি দিব বিচাৰোঁ যে অসমত যদি অমন কায়েম হ'ব লাগে শান্তি প্ৰতিষ্ঠা হ'ব লাগে অসমত সকলো জাতি সকলো কম সকলো ইমান সকলো জোপানৰ মানুহৰ অধিকাৰ সমানে আদায় হ'ব লাগিব সকলো সম্প্ৰদায়ক সমান অধিকাৰ দিব লাগিব আৰু সমান সন্মান আৰু ইজ্জতৰ ভিত্তিত এটা নতুন বৃহত্তৰ মহত্তৰ অসমীয়া জাতি গঢ়ি তুলিব লাগিব আৰু তেনে অসমীয়া জাতিৰ চোতাললৈ আপোনালোকক আদৰণি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় সকলো অসম